নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ সাৱধানবাণী মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ সদায় নিজৰ লগত ৰাখক আপোনাৰ ৰেচন কাৰ্ডখন সুলভ মূল্যৰ দোকানত কেতিয়াও নাৰাখিব আপোনাৰ ৰেচন কাৰ্ডখন একাংশ বিক্ৰেতাই ৰেচন কাৰ্ডৰ জৰিয়তে লিপ্ত হয় অবৈধ ব্যৱসায়ত যাৰ বাবে আপুনি বঞ্চিত হ'ব পাৰে সা সুবিধাৰ পৰা নিজৰ সামগ্ৰী লাভ কৰাৰ পিছত নিজৰ লগত লৈ আহক আপোনাৰ ৰেচন কাৰ্ডখন ইতিমধ্যে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে যোগান বিভাগে সুলভ মূল্যৰ দোকানী দুৰ্নীতি লিপ্ত হ'লে অভিযোগ দিব পাৰিব এই নম্বৰত 180034563611 নম্বৰত দিয়ক অভিযোগ BSNL গ্ৰাহকে 1967 নম্বৰত দিব পাৰিব অভিযোগ আপোনাৰ ঘৰৰ GMC হোল্ডিং নম্বৰ কি জানেনে Apdcl পোৰ্টেলত হোল্ডিং নম্বৰ যদি আপলোড কৰা নাই বিপদ হ'ব আপোনাৰ 30 সেপ্টেম্বৰৰ পৰিৱৰ্তে শেষ সীমা নিৰ্ধাৰণ কৰা হৈছে 31 অক্টোবৰ 31 অক্টোবৰলৈকে এই কাম নকৰিলে কৰ্তন হ'ব পাৰে বিদ্যুৎ সেৱা সকলো বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰতেই এই নিয়ম প্ৰযোজ্য হ'ব হোল্ডিং নম্বৰ আপডেট কৰাৰ বাবে Apdcl মুকলি কৰিছে বিশেষ ৱেবছাইট কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰোহী হিলঘাটৰ ৰেল লাইনৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো এজন চাইকেল আৰোহীক মহতিয়াই নিয়ে তীব্ৰবেগী ডাম্পাৰে নিহত লোকজন হিলঘাটৰ কেন্দুপামৰ কাৰ্তিক মুৰা ডাম্পাৰখন জব্দ কৰি ৰাইজে সমজাই দিয়ে আৰক্ষীক কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ ছাত্ৰ ছাত্ৰীসকলে বছৰি লাভ কৰিব 12,000 টকাৰ জলপানী 4 বছৰলৈ বছৰি লাভ কৰিব এই জলপানী ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ পৰা কৰা হৈছে আহ্বান 27 নৱেম্বৰ 2022ৰ ভিতৰত কৰিব লাগিব আবেদন নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ আহ্বান চৰকাৰৰ অধীনস্থ প্ৰাদেশিক আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়লৈ এই সুবিধা গুগল প্লে ষ্টৰৰ পৰা বিদ্যাৰ্থী মোবাইল এপ ডাউনলোড কৰি লওক এই মোবাইল এপৰ জৰিয়তেও কৰিব পাৰিব আবেদন ভাৰত চৰকাৰ তৰফৰ পৰা কৰা হৈছে